পোনপ্ৰথমে আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। যিহেতু অলপ আগত আমাৰ বিধায়ক ডাঙৰীয়াও কৈছে স্পষ্ট যে এইটো এটা বৰঞ্জী। কাৰ্বি আংলং স্বায়ত্তশাসিত আমাৰ ৰাজ্য 1952 আমি যিহেতু ৰাজ্য পাইছোঁ। ৰাজ্যৰ হোৱাৰ পিছত যিটো প্ৰতিটো সমষ্টিৰ উন্নয়নৰ কাৰণে MSC ডেভেলপমেণ্ট ফাণ্ড যিটো 1 কোটি ধাৰ্য কৰা হৈছে, সেইটো আমাৰ মাননীয় CM ছাৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ নেতৃত্বত আমি এইটো দেখিব পাইছোঁ। গতিকে আমি কিছু এটা তেখেতে যিহেতু সমগ্ৰ আমাৰ সমষ্টিত যিমান আছে তেখেতে যিহেতু 1 কোটি টকা দিছে, আমিও কিবা এটাতো দেখুৱাব পাৰিব লাগিব। তেখেতে যি ধৰণে ৰাইজক দেখুৱাইছে উন্নয়নৰ ক্ষেত্ৰত আমিও ঠিক তেনেধৰণে চিন্তা কৰি আমিও মানে এইটো চিন্তা চৰ্চা কৰিছোঁ। গতিকে আজি আমি লাংখাৰ সমষ্টিৰ ৰাইজৰ কাৰণে আমাৰ CM ছাৰৰ যি 1 কোটি টকা লাংখাৰ ৰাইজৰ অনুদান হিচাপে দিয়া হৈছে। 26টা স্কিম 1 কোটি টকাৰ জৰিয়তে আমি ৱৰ্ক অৰ্ডাৰ আজি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। হয়, 1 কোটি টকাৰ লগতো কি কৰিব হয় না নহয়, তথাপিও এইটো আমাৰ বৰঞ্জী। 1 কোটি টকাৰ যথেষ্ট আমি স্কিম ধৰিব পাৰিছোঁ। ক'ৰবাত আমি মাৰ্কেট ছেট ধৰিছোঁ, ক'ৰবাত আমি ৰংকেৰ ছেট, য'ত আমাৰ কাৰ্বি মানুহবিলাক পূজা কৰে সেই ৰংকেৰ ছেট কিছু ধৰিছোঁ। তাৰপিছতে ৰিং বেল নাই, য'ত ৰিং বেল ধৰিছোঁ। তেনেকুৱা প্ৰায় 26টা স্কিম আমি ধৰি আজি ৱৰ্ক অৰ্ডাৰটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। গতিকে আগন্তুক দিনতো তেখেতৰ নেতৃত্বত নিশ্চয় আমাৰ উন্নয়ন পথত আমি দেখিব পাম আৰু আমাৰ লাংখাৰ সমষ্টিৰ CM ছাৰৰ যিটো নেতৃত্বত আমাৰ লাংখাৰ সমষ্টিৰ যথেষ্ট উন্নয়ন হ'ব। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা 1 কোটি কৰি 26টা MDC সমষ্টি বাজেটত যি ধাৰ্য কৰা হৈছে উন্নয়নমূলক কামৰ বাবে, সেই হিচাপে আমাৰ লাংফেৰ MDC সমষ্টিত MDC তথা EM মধুৰাম লেখে ডাঙৰীয়াই আজি এই স্কিমটো 1 কোটি স্কিমটো সমগ্ৰ লাংফেৰ সমষ্টিত কামৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছে। কোনোবা কাম 10 লাখ, কোনোবা কাম 5 লাখ, কাৰোবাৰ কাম 3 লাখ, 1.5 লাখ এনেকুৱা কৰি দিয়া হৈছে। ইট ইজ এ হিষ্টৰী। এইটো এটা বুৰঞ্জী। কাৰ্বি আংলং অট'নমাছ কাউন্সিল পোৱাৰ পাছত ডাইৰেক্ট MDC সকলক যে 1 কোটি দিয়া তেনেকুৱা নাই, তেনেকুৱা উদাহৰণ নাই। এই বছৰে উদাহৰণ আছে যে 26টা সমষ্টি 1 কোটি দিয়া হৈছে। গতিকে আমাৰ তেখেত CM ডাঙৰীয়া, আমাৰ চিফ মিনিষ্টাৰে স্পেচিয়েল পেকেজ দিয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু সেই হিচাপে আমাৰ ডক্টৰ তুলিৰাম ডাঙৰীয়া সেইটো বাজেটত দিয়া হৈছে। বাজেটত ধৰি যিটো 1 কোটি দিয়া হৈছে, ৰাইজে বহুত আনন্দ প্ৰকাশ কৰিছে। আৰু আজি ইয়াত 26টা স্কিম ৱৰ্ক অৰ্ডাৰ দিয়া হৈছে। তাৰ বাবে বিধায়ক হিচাপে মই স্থানীয় MSC তথা EM আৰু কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান টকাৰ ছাৰ গোটেই স্কিমটো? কিমান টকাৰ গোটেই স্কিমটো ছাৰ বাজেট? 1 কোটি টকা। এইটো বছৰেকত 1 কোটি পাই থাকিব, প্ৰত্যেক বছৰে পাই থাকিব। এইটো স্পেচিয়েল পেকেজ, কিন্তু কাউন্সিলৰ নেক্সট বছৰতো এইটো 1 কোটি ধৰা থাকিব।